নমস্কাৰ hs ফাৰ্ষ্ট ইয়াৰৰ 2019 চনৰ কুৱেশ্যন পেপাৰটো উত্তৰ সহ আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম ভিডিঅটো শেষলৈকে চাব উত্তৰ সহ গোটেইখিনি আছে আপোনালোকে চাই ল'ব মই এবাৰ দেখাই লৈছো তাৰ পিছত এটা কৈ আপোনালোকক দেখাই দিম আপোনালোকে চাব স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে বা স্কিপ কৰি আপোনালোকে লিখি ল'ব গোটেইখিনি পঢ়ি দিলে যথেষ্ট সময় যাব তো আপোনালোকৰ লছ হ'ব আপোনালোকে চাব স্ক্ৰীনশ্বট মাৰি লিখি ল'ব মাঝে মাঝে স্কিপ কৰিব পাৰে 3 নম্বৰ দিয়া আছে 4 নম্বৰ 5 নম্বৰ সেকশন বি ৰাইটিংৰ ওপৰত আছে 3 নম্বৰৰ অৰ আছে এইটো নোৱাৰিলে আপোনালোকে তলৰটো কৰিব আৰু এইটোৰ কাৰণে 6 মাৰ্ক থাকিব 4 number write a speech to be delivered in the morning assembly of your school college on the topic books are our best companions ইয়াৰ কাৰণে 6 থাকিব ওপৰটো নোৱাৰিলে তলৰটো কৰিব পাৰে 5 নম্বৰৰ 8 মাৰ্ক আছে অৰ দি আছে সেকশন সি ইয়াতে গ্ৰামাৰৰ বিষয়ে দিয়া আছে 6 নম্বৰ দিয়া আছে fill in the blanks with suitable determinants I number there is still ... milk in the jug some little কি হ'ব উত্তৰ little হ'ব 2 নম্বৰ Kamal received ... encouragement from his teacher many much কি হ'ব much হ'ব যেহেতু গুণিব পৰা নাযায় B number rewrite the following sentence with the correct forms of the verb in brackets শুদ্ধ ভাৱটো ইয়াতে বহাব লাগিব I wish listens to my parents advice শুদ্ধ উত্তৰ হ'ব I wish I listened to my parents advice এনেকুৱাকৈ গোটেইকেইটা দিয়া হৈছে আপোনালোকে চাই ল'ব C number fill in the blanks with appropriate model auxiliaries যেটো ভাৰ্ব আছে হেতু আপোনালোকক বহাব দিছে I number when I was young I run faster ability শুদ্ধ উত্তৰ হ'ব when I was young I could run faster এনেকুৱাকৈ দিয়া আছে চাই ল'ব D number correct the following তলকেইটা আপোনালোকে শুদ্ধ কৰক I number he is one of the best boy in the class শুদ্ধ উত্তৰ he is one of the best boys in the class 7 নম্বৰত দিয়া আছে complete the following piece of the conversation by choosing the correct alternative from the brackets ইয়াৰ কাৰণে 2 থাকিব অল্টাৰনেটিভ মানে ইয়াতে বিকল্প দিয়া আছে যেটো দি শুদ্ধ হয় হেতু আপোনালোকে বহাব লাগিব ইয়াতে আপোনালোকে চাব এটা হাও বহাব লাগিব আৰু এটা দিনাৰ বহাব লাগিব শুদ্ধ উত্তৰটো দিয়া হৈছে ইয়াতে B number rewrite the following sentence as directed এটো আপোনালোকে কি কৰিব লাগিব ইয়াতে দিয়া আছে he confessed his crime make it a complex sentence আপোনালোকে এটো কি কৰক কমপ্লেক্স সেন্টেন্সলৈ ল'ব লাগিব যদি লয় কি হ'ব he confessed that he was guilty of the crime এনেকুৱাকৈ তলটো চাই ল'ব 8 নম্বৰ rearrange the words in the following to form meaningful sentence আপোনালোকে পুনৰায় বাক্যটো লিখিব লাগিব যাতে কি হয় অৰ্থপূৰ্ণ হয় one do me see you at to the airport of
যদি মিনিংফুল কৰে শুদ্ধকৈ লিখে Do you want me to see of you at the airport? 2 নম্বৰটো চাই ল'ব আপোনালোকে সেকশন টি দিয়া আছে টেক্সচুৱেল কোৱেশ্চনছ পাঠভিত্তিক প্ৰশ্নবিলাক দিয়া আছে 9 নম্বৰ read any one of the stanzas given below and answer the questions that follow এটা দফা দিয়া আছে এই দফাটো পঢ়িব লাগিব আৰু তলৰ প্ৰশ্নকেইটা উত্তৰ দিব লাগিব আপোনালোকে উত্তৰকেইটা সহ ইয়াতে পাই যাব স্কিপ কৰি লিখি ল'ব তাৰ পিছত ইয়াতে দিয়া আছে এইখিনি আপোনালোকে চাই চাই লিখি ল'ব মই লাহে লাহে উঠাই আছো তাৰ পিছৰখিনি চাব Find the synonyms of what is stopped in the stanza. ইয়াৰ কাৰণে হোমৱৰ্ক থাকিব খিনি চাই লিখিব 10 নম্বৰ দি আছে answer any two of the following questions যিকোনো দুটা আপোনালোকে কৰিব লাগিব উত্তৰ দিব লাগিব এ নম্বৰ দি আছে write in your one words what the rain speaks about itself উত্তৰটো ইয়াতে দিয়া আছে চাই ল'ব আপোনালোকে তাৰ পিছৰটো চাইছো 3 নম্বৰ why does the poet say that his childhood went to some forgotten place উত্তৰ দিয়া আছে চাই ল'ব 11 নম্বৰ answer any 5 of the following questions ইয়াতে আপোনালোকে 5টা উত্তৰ দিব লাগিব তাৰ কাৰণে 10 পাব প্ৰতিটোৰ কাৰণে 2 মাৰ্ক থাকিব আৰু এইটো 2019 চনৰ কোৱেশ্চন পেপাৰ সলভ কৰা হৈ আছে যদি এনেকুৱা আপোনালোকে বিচাৰে কমেন্ট বক্সত জনাব পাৰে মই দিয়াৰ কাৰণে চেষ্টা কৰিম তাৰ পিছৰখিনি চাব 14 নম্বৰ answer any two of the following questions say in brief যিমান পাৰে আপোনালোকে সময়কৈ লিখিব 2 মাৰ্কৰ ভিতৰতে দুটা কৰিব লাগিব 4 পাব what was the mathematics teacher coach opinion about Albert mathematical knowledge এটা 2 মাৰ্কৰ কাৰণে অলপ প্ৰশ্নটো দীঘল হৈছে যিখিনি লাগে আপোনালোকৰ লৈ ল'ব তলটো ঠিকে আছে Cinema describe the quality of mangoes of the Hosahali village. So the answer any two of the following questions to আকৌ repeat হৈ আছে বন্ধুসকল ভিডিওটো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো আজিলৈ ইমানেই Thank you